লেব্ৰাডৰ মানে লাব্ৰা লেব্ৰাডৰ মানে কি লাব্ৰা কুকুৰ খিচিৰিৰ লগত যে দিয়া লাব্ৰা যে সেইটো নেকি লাব্ৰা কুকুৰ এতিয়া কি খায় মানে খিচিৰি খায় নে কিবা লাব্ৰা বেলেগ বস্তু খায় পেডিগ্ৰী চেডিগ্ৰী খাব লাগিব কিন্তু বহুত মেইনটেনেঞ্চ কিন্তু বহুত আছে দেই যদি লেব্ৰাডৰ বা গল্ডেন ৰেট্ৰিভাৰ পোহে তাৰ ৰেট্ৰিভাৰ তাৰ নিজতছে বেছি তাৰ হেৰি যাব যদি মেকুৰী পোহোঁ মেকুৰী আৰু বিলাতী মেকুৰী আপুনি যদি দামী মেকুৰী পুহিবলৈ বিচাৰে পমেৰিয়ান চমেৰিয়ান তেনেহ'লে 35,000 মান পৰিব এটা হেৰি নালাগে 35,000 সৰু গাড়ীখনে পাই যাম মই ছেকেণ্ড হেণ্ড গাড়ীখন তো মোক এনেকুৱা এটা কুকুৰ লাগে যিটো কুকুৰৰ 4খন কাণ নহয় 2খন কাণ 2টা চকু 2টা নাক এটা নাক আৰু এডাল নেগুৰ আৰু 4টা ঠেং থাকে আছে পাব এনেকুৱা পাম পাব তো এতিয়া তোমাৰ তাত কেনেকুৱা ধৰণৰ ভেৰাইটিজ আছে কুকুৰৰ পৰা এতিয়া জাৰ্মান চেফাৰ্ড পাব আপুনি জাৰ্মান চেফাৰ্ড মানে কি বস্তু জাৰ্মানীৰ পৰা অহা নেকি এইটো জাৰ্মানীৰ পৰা অহা মানে এতিয়া জাৰ্মানত এইটো ক্ৰছ ব্ৰীড হৈছিলে বহুত আগতে এইটো যেতিয়া চ'লজাৰ্ছে ইউজ কৰিছিলে তেতিয়াৰ পৰা এইটো জাৰ্মান চেফাৰ্ড বুলি নাম হৈছে এইটো GSD বুলিও কোৱা হয় আৰু আপোনাৰ গল্ডেন ৰিট্ৰিভাৰ বুলিও আছে তাৰপিছত আপোনাৰ লেব্ৰাডৰ বুলিও আছে ফাৰ্ষ্ট টাইম অ'নাৰৰ কাৰণে লেব্ৰাডৰ আৰু গল্ডেন ৰিট্ৰিভাৰ বেষ্ট মানে ফাৰ্ষ্ট টাইম অ'নাৰ মানে মই ফাৰ্ষ্ট টাইম অ'নাৰ মানে প্ৰথম যোনে কুকুৰ পালে যদি আগৰ পৰা কুকুৰ কোনোবাই পালি আছে লোকেল হওক বা যিয়ে হওক সি তেনেহ'লে GSD ল'ব পাৰে জাৰ্মান চেফাৰ্ড আৰু তো চোৱা মইতো এতিয়া হেৰি কুকুৰ আজিলৈকে পালাই নাই আজিলৈকে কুকুৰ মই পালাই নাই এতিয়া ফাৰ্ষ্ট কুকুৰ পুহিবলৈ ওলাইছোঁ মই কুকুৰ এটা পুহিবলৈ ওলাইছোঁ এতিয়া কম দামৰ ভিতৰত একদম কম দাম এতিয়া দামাদামি কৰিব পাৰিম নে নাই কুকুৰ পোহা কুকুৰৰ দামাদামি কুকুৰৰ দামাদামি বুলি ক'বলৈ গ'লে পাৰি কিন্তু এতিয়া যদি বেছি কম দামত গুচি গ'লে এতিয়া মিক্স ব্ৰীড হৈ যাব এতিয়া প্ৰথমতেতো এওঁলোক একো দুখ নহয় ডাঙৰ হৈ যোৱাৰ লগে লগে অলপ এতিয়া কুকুৰৰ লগত তুমি কিহৰ বিট কৰি পেলাই বনোৱা মানে কিহৰ বিট কৰি পেলাই মানে কুকুৰ তৈয়াৰ হয় তোমালোকৰ তাত যেনে হাঁহিব নালাগে কোৱা এতিয়া কি বিট কৰি পেলাই তোমালোকে কুকুৰ তৈয়াৰ কৰা তাত কোৱা কি ব্ৰীড কৰি মানে তুমি এতিয়া মিক্স ব্ৰীড কৰিব কোৱা নাই যেনেকৈ মিক্স চব্জি মিক্স ভেজিটেবল বনোৱা হয় মানে হৈছে দুটা বেলেগ ব্ৰীডৰ কুকুৰ যদি ইহঁতে এতিয়া ইণ্টাৰচেক্সুৱেল কৰে তেতিয়া ইহঁতৰ ব্ৰীডটো বেলেগ যেনে আমাৰ ভতুৱা কুকুৰ আৰু এনেই জংঘলী কুকুৰ এই দুটাক যদি আমি মিক্স কৰি দিওঁ তেতিয়া মিশ্ৰণটো অলপ বেলেগ হ'ব মানে টুইনো আনে সেনেকুৱা ধৰণৰ কুকুৰ কিমান পৰিব দাম সেইবিলাক কুকুৰ আমি নেবেচোঁ সেইবিলাক ফকতীয়াতে পায় আৰু মেইন সেইবিলাক ফকতীয়াতে পায় নহয় এইবিলাকতো বেচেও বা কিছুমান এতিয়া তোমাৰ ধৰা এতিয়া যদি মই এতিয়া কুকুৰ এটা কিনো তোমাৰ পৰা যোৱা মই কি কুকুৰ কিনিলে ভাল হ'ব প্ৰথমতে যদি মাইকী লয় এটা কথা কওঁ যদি আপুনি ঘৰৰ কাৰণে গাৰ্ড কৰিব বিচাৰে যদি খেলিব বিচাৰে যদি কুকুৰ লগত খালি খেলা চলা এইবিলাক যদি ধান্দা তেনেহ'লে আপুনি মাইকী কুকুৰ বুলি নহয় গল্ডেন ৰিট্ৰিভাৰ ল'ব পাৰে ব্ৰীডটো আৰু যদি আপুনি প্ৰটেক্ট কৰিব বিচাৰে আৰু ঘৰৰ মানুহৰ বাহিৰে কাৰো কথা যদি শুনিব নালাগে এনেকুৱা যদি কুকুৰ বিচাৰে তেনেহ'লে GSD লওক GST-টো ল'লে কি হ'ব GSD মানে হৈছে গল্ডেন ৰিট্ৰিভাৰ GST-টো ল'লে কেনেকুৱা GST মই হেৰি কি কয় কুকুৰৰ লগত কিবা ডিছকাউণ্ট যেনেকৈ গাড়ী কিনিলে এচেচৰিজ দিয়ে কুকুৰৰ লগত কিবা এচেচৰিজ দিব নিদিয়ে যদি আপুনি ৰেজিষ্টাৰ্ড বা অলপ দামী কষ্টলি লয় পাব আপুনি মানে কুকুৰৰ এচেচৰিজ মানে কুকুৰৰ ধৰা মালা এডাল লাগিব পাৰফিউম লাগিব ঘৰত পুহিমটো ভাল দামী কুকুৰটো আপুনি চাওক আপুনি হেৰি পাব চেইন হৈছে দুটা ভেকচিনেশ্যন পাব দুটা ভেকচিনেশ্যন পোৱাৰ লগে লগে আপুনি আপোনাৰ হেৰি পেডিগ্ৰী যদি আপুনি ভালকৈ যদি কষ্টলি অলপ লয় পেডিগ্ৰীও আমি দিবলৈ আমি হেৰি কৰিম পেডিগ্ৰী কেই বস্তা দিবা কিমান টকা লাগিব পেডিগ্ৰী বুলি ক'লে এতিয়া পেডিগ্ৰী কেজি হিচাপত আহিব কেজি দিবা তুমি আমি কিমান দিম 1 কেজি মান দিম 1 কেজি কুকুৰে দেখোন একেদিনাই খাই শেষ কৰি দিব কেতিয়াও নোৱাৰে সৰু পোৱালি এটাই নিয়াৰ এবাউট 1 মাহ 1.5 মাহ মান লাগে পেডিগ্ৰী কিমান দাম পেডিগ্ৰীটো পেডিগ্ৰী আপোনাৰ কেজি পৰে 350-400 বাপৰে কুকুৰ কিনাতকৈ কুকুৰ পোহাতকৈ দেখোন সেই দেখি এটাই পিনে এইবিলাক কুকুৰ পোহাতকৈ 5 কেজি এটা কিনিব 5 কেজি আপোনাক কমত পৰিব আপোনাৰ পেডিগ্ৰী 1100 টকাতে পাই যাব 5 কেজিটো এইটো পেডিগ্ৰী খালে কি হয় পেডিগ্ৰী খালে আপোনাৰ কুকুৰটোৰ গ্ৰ'থ ভাল হয় তাৰপিছত নিউট্ৰিয়েণ্টছ ভিটামিন চব পায় মানে ব্ৰইলাৰ মুৰ্গী নিচিনা ডাঙৰ হৈ যাব মানে একদম শকতা বট হৈ পেলাই ধুনীয়া হ'ব তাৰ ফিগাৰ যোনটো মেণ্টেলিটি যোনটো আচ্ছা এইটো কুকুৰটো যদি মই ডাঙৰ কৰি পেলাই বেচোঁ মই এটা আইডিয়া পাইছোঁ মানে ব্ৰইলাৰ যেনেকৈ মানে সৰু পোৱালি নি পেলাই ডাঙৰ কৰি পেলাই বেচে এতিয়া সেনেকৈ যে কুকুৰটো মানে ডাঙৰ কৰি পেলাই যদি বেচোঁ তেতিয়াহ'লে মোৰ কেনেকুৱা ধৰণৰ লাভ হয় ডাঙৰ কৰি বেচিলে এইটো নহ'ব আপুনি যদি মাইকী কুকুৰ কিনে সেইটো যদি আপুনি এতিয়া মেটিং কৰায় মেটিং কৰোৱাৰ পিছত যেতিয়া পোৱালি হ'ব তেতিয়া এই পোৱালিকেইটা বেচিব পাৰিব আপুনি পোৱালিকেইটা একটো কষ্টত বেচিব পাৰিব সেইটো কুকুৰ বেচি পেলাই কেনেকৈ ৰাস্তাই আপুনি যদি এটা কুকুৰ
এই 10টা কুকুৰ লাগে কুকুৰ লেব্ৰাডৰ যদি 10টাও হয় অঁ 10টাতে 10,000কে পইচা এটা কুকুৰত 1 লাখ টকা আপোনাৰ আহি আছে 20,000 টকা ইনভেষ্ট কৰি 1 লাখ টকা আপোনাৰ সোমাই আছে নাই এটা কাম কৰা যায় মই ইনভেষ্টটো এটা কাম কৰিম ইনভেষ্টটো কৰিম বাৰু তুমি প্ৰথমতে এটা কাম কৰা মোক এই ফ্ৰীতে কুকুৰ এটা দি দিয়া মাইকী কুকুৰ এজনী দি দিয়া মই এবছৰ পুহোঁ পুহি পেলাই যেতিয়া পোৱালি হ'ব সেই পোৱালিকেইটা বেচি পেলাই পোৱালিকেইটা বেচি পেলাই এটা পোৱালি ৰাখিম আৰু হেৰি এটা পোৱালি ৰাখি পেলাই বাকীকেইটা মই বেচিম তাৰপিছত তোমাৰ কুকুৰটো মই ঘূৰাই দিম হা তেতিয়া আৰু মইতো পায়ে গ'লোঁ নহয় কুকুৰটো পোৱালি যেতিয়া হ'ব মই পোৱালিটো লৈ ৰাখি দিম আৰু বাকী কুকুৰটো তোমাক ঘূৰাই দিম কুকুৰ নহয় এখন ভাড়াঘৰ পাইছে মই ৰিয়েল কথা কৈ আছোঁ শুনা ইনভেষ্টটো কৰিলোঁ এতিয়া পইচা নাই হাতত এতিয়া মোক কুকুৰো কিনিবলৈ লাগে পইচাও নাই আৰু যদি তোমাৰ হাতত যদি পইচা নাই পইচাও নাই যেতিয়া তুমি কুকুৰ এটা মোক দিয়াই নাই মোৰ পোৱালি হ'ব এক বছৰৰ পিছত যেতিয়া পোৱালি হ'ব পোৱালি এটা ৰাখিম আৰু বাকীকেইটা বেচি পেলাই বেচা পইচাকেইটা বাৰু তোমাকে দিম আৰু মেইন কুকুৰটোও দি দিম বাৰু তোমাক হে ঠিক আছে হ'ব তোমাক মই এতিয়া মানে হেণ্ডশ্বেকটো দি যোৱা আৰু কুকুৰ মানে অহা বছৰ কিনিম ঠিক আছে অহা বছৰলৈ কিনিম তাৰপিছত আৰু তেতিয়াহ'লে আৰু তোমাক আকৌ খবৰ দিম হা